Hi friends, আজি মই বকফুলৰ বৰ ভাজিৰ এটা সিম্পল ৰেচিপি লৈ আহিছো। আজি যেহেতু বকফুলৰ বৰ ভাজি বনাম, হেবে গুডুৰ পাপাক বজাৰৰ পৰা বকফুল আনিবলৈ ক'লো আৰু গুডুৰ পাপাই এয়া বকফুল বজাৰৰ পৰা লৈ আহিছে। বলকচোন এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। প্ৰথমে মই এই বকফুলৰ মাজত থকা এই দীঘলীয়া ডাণ্ডাডাল কুচাই লম এনেকে। বাকিকিটা বকফুলৰ পৰাও হে একে ধৰণে মাজৰ ডাণ্ডাডাল গুচাই ল'ব লাগিব। এটা বকফুলকিটা মই পানীত ভালকৈ ধুই ল'ম। বকফুলকিটা ধোৱা হৈ গ'ল। এতিয়া পানীখিনি যাবৰ কাৰণে অলপ সময় এনেকৈ থৈ দিম। আনপিনে বাটি এটাত মই চাউলৰ গুড়ি লৈছোঁ। ইয়াতে মই 4 চামুচ চাউলৰ গুড়ি দিছোঁ। কৰ্ণফ্ল'ৰ দিছোঁ। কৰ্ণফ্ল'ৰ মই 2 চামুচেই দিছোঁ। 1 চামুচ ময়দা দিছোঁ। চুজি দিছোঁ। চুজি 2 চামুচ দিছোঁ। হালধিৰ গুড়া 1 চামুচ দিছোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। জলকীয়া গুড়ি দিছোঁ 1 চামুচ। জিৰাৰ গুড়ি দিছোঁ আধা চামুচ। ধনিয়াৰ গুড়িও দিছোঁ আধা চামুচ। আধা চামুচ মেগী মছলা দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। এই মিশ্ৰণটোত পানী মই অলপ অলপকৈ দিম, একেবাৰতে বেছিকৈ দি নিদিওঁ। বেছিকৈ দিলে মিশ্ৰণটো ভাল নহয়। এই মিশ্ৰণখিনি চাওক, একদম এনেকুৱাই হ'ব লাগিব, বেছি ডাঠো নহয়, বেছি পাতলাও নহয়। ইয়াতে মই আধা চামুচ কালজিৰা দি দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। গেছটো অন কৰি কেৰাহী এখন বহাই লৈছোঁ। ইয়াতে মই জোখমতে তেল দি দিছোঁ। বকফুলবোৰ এটা এটাকৈ এই মিশ্ৰণত এনেকৈ লগাই ল'ব লাগিব। তেলখিনি গৰম হৈছে, ইয়াতে মই বকফুলটো দি দিছোঁ। বাকীকেইটাও দি দিম এনেকৈ। বকফুলকেইটা ভাজোঁতে গেছটো একেবাৰে কমাই ল'ব। বকফুলকেইটা ভাজা হৈ গ'ল, এইকেইটা উঠাই লওঁ। বাকীকেইটা বকফুলো এনেকৈ ভাজি ল'ম। বকফুলৰ বৰাকেইটা বনোৱা মোৰ হৈ গ'ল। প্লেট এখনত এনেকৈ উলিয়াই ল'লোঁ। বকফুলৰ মচমচীয়া বৰা ভাজিৰ এই ৰেচিপিটো আপোনালোকে এবাৰ হ'লেও বনাই চাবচোন আৰু বনাই পেলাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৰেচিপিটো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।